আপোনাক যি বস্তু লাগে এইখন হাবিতে পাব, আপুনি বিচাৰি লওক। ছাৰ ইয়াত দেখোন আমি বজাৰতো বহুত কিবা কিবি আছে। ইয়াত যদি আমি এদিন কেম্প কৰি ল'ব পাৰোঁ, গোটেই বস্তুখিনি উঠাই লৈ যাব পৰা যাব। অঁ তুমি ঠিকেই কৈছা, কিন্তু কেইটামান ফুল লেবলৈ পঠিয়াই দিয়া এতিয়াই টেষ্ট কৰিবলৈ। আৰু পঠিয়াই ল'ম। থেংক ইউ দেই এইডোখৰ জেগালৈ লৈ অহাৰ কাৰণে। থেংক ইউ কাম নাই, পইচাটো দিয়ক। পইচা দিম কৈছিলে, 1 লাখ টকা পইচা দি দিয়ক, মই যাওঁগৈ আৰু। ঠিক আছে, তোমাৰ একাউণ্টত দি দিম বাৰু। আৰু ধন্যবাদ, তোৰ কামত লাগি যা। ঠিক আছে, ৰাতিৰ ভিতৰত সোমাই যাব লাগিব। কালি এই ফুল পাইনো কি কাম কৰিব, ইমান দৰকাৰ হয় যে। এই তুমি এইবোৰ শিকিবলৈ বহুত টাইম আছে, তুমি এইবোৰত মাথা নেমাৰিলেই ঠিক হ'ব নেকি? হ'ব হ'ব, মই এনেই সুধিছিলে, মই এনেও এইবোৰ কামত মাথা নেমাৰোঁ। ছাৰ এইকেইটা ফুলকে দি পঠিয়াওঁ ন। পনীৰৰ চাবি থকা ছাৰ বছক মোক পলাব পলা। এইটো গেম ফুটি মাৰি পেলালে। তাৰ ফলত এইটোকো ফুটিলে দেখোন। কি যে ভুল কৰিলোঁ মই, ইয়ালৈ এইকেইটাৰ লগত আহি পইচাটো নাপালোঁ, মৰিবহে লাগিব এতিয়া। বলিয়া, কালি বন গাহৰি খাবই লাগিব। যেতিয়ালৈকে বন গাহৰি এটা মাৰিব নোৱাৰো তেতিয়ালৈকে ঘূৰি নাযাওঁ আকৌ দেই। তই মাৰিব পাৰিবি জানো? বন্দুক এনেহে লৈ আছ চাগে হাতত। কি কথা ক'ব লাগিছে? এই কলিয়া জন্ম পাই বন্দুক চলাবলৈ শিকিলে। নিচানা কেতিয়াও মিছ নহয়। তই গাহৰি দেখা। বৈ দেখা যাব কিমান নিচানা আছে তোৰ। ঠিক আছে, যা সেই কলপাত 2 কিলোমান কাটি লগে। কলিয়া এইটো কাটি হাতটো মাথাৰ ওপৰত গছজোপাত। কি যা তই গুলি মাৰি গুলিয়ে কাটি খাব পৰা নাই, বালৰ নিচানা লগাইছ। তোক মাৰি পেলাল পলা। কলিয়াৰে মোক মাফ কৰি দিবি, তোক মই বচাব নোৱাৰিলোঁ। ময়ো নেবাচিম চাগে আৰু। এই বুঢ়ী মই পাহাৰ পাওঁগৈ, খৰি কেইডালমান লৈ আহোঁগৈ। তই ভাতকেইটা বনাই ৰেডি কৰি থ, আহি খাবহি লাগিব। বাৰে ক'লৈ যাওঁ নো? কথা আজি হ'ব ৰ মই আহি লওঁগৈ, তাৰপৰা ক'ত যাগৈ দেখিবি। লৈ ভাতকেইটা বাৰী থৈ যাবি। তাকে ভাবিম, অথনিৰ পৰা একটা মাছ উঠাবই পৰা নাই, আমনি লাগি গৈছে আৰু। এই তইহে মাছ উঠাব পৰা নাই, মই এইডোখৰ জেগাৰ পৰাই পলিথিঙে মাছ ধৰি নিওঁ। এই বুঢ়াটো দেখোন কথা চথা লৈ ক'লৈ যায়? তই ভাগিন বৰ বেয়াকৈ কৈ দিলি। কি মই খৰি আনিব নোৱাৰিম বুলি ভাবিছা নেকি? যাই থাক, এই বুঢ়াটোৰ লগতে আজি খৰি লৈ আহিছোগৈ মই। এই বুঢ়া ক'ত যাওঁ? আগফালে বৰ ধুনীয়া ধুনীয়া ছোৱালী কেইজনমানে নাগিন ডান্স কৰি আছে, চাবলৈ নাযাওঁ নেকি? কি? আগফালে দেখোন পাহাৰে আছে, নাগিন ডান্স কৰি আছে, আমি দেখোন গমেই নাপাওঁ। গমেই পাওঁ যদি আগফালে পাহাৰ আছে যদি সুধিছ কেলে? কোঠাৰ চোঠালৈ পাহাৰলৈ যাম খৰি আনিবলৈ, আৰু ক'লৈ যাম? তই পিছে ইয়াত কি কৰি আছ? এই ভাগিনটোকে বৰশীটো পাম বুলি কোৱাৰ কাৰণে এইডোখৰ জেগালৈ লৈ আহিছিলোঁ। মোকো নিবি নেকি পাহাৰলৈ? লগতে যাম। তই পাহাৰ যাবি? খৰি আনিব পাৰিবি জানো? যাবলৈ মন গৈছে যদি বৈ, মই অকলে গৈছোঁ, লগ এটা পালে ভালেই হ'ব। আৰু বৰ টেঙা দি দিছ তই। পিছে মোৰ কথা চথা নাই আকৌ, তোতকৈ মই বেছিহে খৰি আনিম বৈ। দিবি না তোৰ কোঠাখন কাটিবলৈ? নহয় কোঠাখন ধৰ দে কোঠাখনে বৈ দিয়া। বাবা তোৰ মামাৰে ইমানো কমজুৰি নহয় এতিয়া। আৰু কিমাননো যাবি? এডালকে কাটো বৈ। যা ওচৰত গৈ এবাৰ চাচোন শুকা আছে নে নাই। মই চাই আহিছোঁ। ধান মাৰিব জানো নাই? ভালদৰে মাৰ, গাত লাগিব চাবি। এতিয়া শুকান হৈ আছে। আৰু কি ফাল্টু কথা ক? গোটেই গাঁৱৰ খৰিখিনি ময়ে ফালোঁ আগতে, এতিয়াহে নফলা হৈছোঁ। ভাত কাট, তেনেহ'লে মোলৈও কাটি দে। গোটেই গাঁৱৰ খৰি কাট যদি মোলৈও কাটিবই পাৰিবি। এনেই ফাৰুৱা মাৰি দিলোঁ। হ'ব কাটি দিম। ৰ'বা গৈছোঁ। কোৱা তেতিয়া। কাম বন কৰি আজৰি হৈ গ'লোঁ ভিতৰত। হয় নেকি? পিছে বৰশীকেইটা ক'ত থলা? ৰ'বা মোৰ বাৰু বৰশীটো লৈ আহিছোঁ। যাব, মোৰ বাঁহখৰিকেইডালে কাম চলি যাব আজি। দেৰি পালোঁ বাঁহখৰি, বৰ তাগৰা বাঁহখৰি কেইডালমান পালোঁ। গাড়ী এটা অথনিৰ পৰা এইকেইডাল ফালিব পাৰিছ, মোৰ গোটেই বাঁহখৰিকেইটা হৈ গ'ল। এই ইমান টান, এইকেইডালকে লৈ যামগৈ আৰু এতিয়া। কোনে ফালি থাকে ইমান টান, গোটেই গাঁঠিয়ে গাঁঠি। এই বুঢ়া বচা।